নমস্কাৰ মই বিজিত মই স্বাগতম জনাইছো মোৰ কিচেনলে আজি মোৰ ৰেচিপিটো হল ম্যাঙ্গো মিল্কশেক আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় প্লিজ লাইক কৰি দিব তেন্তে বলক এতিয়া আৰম্ভ কৰো ম্যাঙ্গো মিল্কশেক বনাবৰ কাৰণে মই 1 কাপ পকা আম লৈছো গাখীৰ মই লৈছো 1 গ্লাস গাখীৰখিনি মই বইল কৰি ফ্ৰিজত থৈ দিছিলো ঠাণ্ডা হ'বৰ কাৰণে চেনি মই লৈছো 2 টেবুলস্পুন আৰু মই দুটামান আইচ কিউবছ লৈছো এতিয়া আমি ব্লেন্ডিং জাৰ এটা লম আৰু জাৰটোৰ ভিতৰত আমখিনি ঢালি দিম তাৰপিছত গাখীৰ ঢালি দিব 1 গ্লাস চেনি ঢালি দিব 2 টেবুলস্পুন আৰু লাষ্টত দুটামান আইচ কিউবছ ঢালি দিব এতিয়া আমি জাৰটোৰ ঢাকন বন্ধ কৰি ব্লেন্ড কৰি লম ভালকৈ ব্লেন্ড কৰি লব 10 to 15 সেকেন্ডৰ কাৰণে এটো চাওক আমাৰ ম্যাঙ্গো মিল্কশেক ৰেডি হৈ গল এতিয়া আমি সাৰ্ভিং গ্লাছ এটাত এই ম্যাঙ্গো মিল্কশেকখিনি ঢালি দিম এয়া মই গোটেইখিনি ঢালি দিলো আৰু লাষ্টত অকমান ম্যাঙ্গো স্লাইসেছ দিছো গাৰ্নিশিঙৰ কাৰণে এণ্ড আমাৰ এতিয়া ম্যাঙ্গো মিল্কশেক ফাইনালি ৰেডি হৈ গল